ওকে, আজি মই সেই ল'ৰাজনৰ কথা ক'ম যিজন ল'ৰাক সৰুতে গাঁৱৰ মানুহে গাঁও বুঢ়া বুলি কৈছিলে, যাৰ নেকি 12 বছৰ বয়সত 85 কেজি হৈছিলে, 85 কেজি। জিমত গৈছিলে, জিমৰ পৰা উলিয়াই দিছিলে। কি কৰোঁ কি নকৰোঁ এনেকুৱা অৱস্থা হৈছিলে সেই ল'ৰাজনৰ। আৰু সেই ল'ৰাজনে এতিয়া ভাৰতৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিলে। আৰু সেই ল'ৰাজনেই হ'ল নীৰজ চোপ্ৰা। হয়, নীৰজ চোপ্ৰা আচলতে কি হৈছিলে, সৰুতে খুব মিঠাই খাইছিলে। ঘৰতে থাকে, খুব মিঠাই খাই, দেউতাকে আনি দিয়ে, খাই মিঠাই খাই শকত হৈ 85 কেজি হৈছিলে 12 বছৰ বয়সত। এতিয়া কি কৰে, গাঁৱৰ মানুহবিলাকে গাঁও বুঢ়া বুলি কয় তেওঁ, ইমান শকত, এই গাঁও বুঢ়া আহিছে। মনত দুখ লাগে তাৰপিছত দেউতাকে কি কৰিলে, যে ইমান 12 বছৰ বয়সত 85 কেজি ইমানটো সহজ কথা নহয়, যা জিমত এডমিশ্যন দিয়ে। জিমত লৈ গ'ল, জিমৰ পৰা নাকচ কৰি দিলে, ইমান সৰুতে জিম কৰিব নিদিয়ে। কি হ'ব এতিয়া? তাৰপিছত দেউতাকে লৈ আহিলে ঘৰত। তেতিয়া ফিল্ডত নামি গ'ল নীৰজ চোপ্ৰা, যা অলপমান দৌৰা চৌৰা কৰোঁ। নীৰজ চোপ্ৰা দৌৰাটো কিন্তু খুব ভাল। তো কি কৰিলে, দৌৰিলে, ফিল্ডত নামি গ'ল। তেওঁৰ প্ৰশিক্ষক আছিলে জয়বীৰ সিং। জয়বীৰ সিং দেৱে গম পালে যে এই ল'ৰাজনৰ টেলেণ্ট আছে সঁচাকৈ। টেলেণ্টটো ক'ত আছে প্ৰশিক্ষকে গম পাই গ'ল আৰু সেইমতে আগবঢ়াই লৈ গ'ল। আৰু আজি সেই ল'ৰাজনে আমাৰ ভাৰতৰ কাৰণে গৌৰৱ, সোণৰ পদক কঢ়িয়াই আনিলে অলিম্পিকত। গতিকে নীৰজ চোপ্ৰাৰ কাৰণে এটা চেলুট। আৰু কি ক'ম, যে আপোনাৰ লগত যিটো টেলেণ্ট থাকে, সেই টেলেণ্টটোৰে যদি আপুনি আগবাঢ়ি যায় ন, কিবা নহয় কিবা এটা এদিন নহ'লেও এদিন ছাকচেছ হ'ব। আৰু কাৰো কথা শুনিবলৈ দৰকাৰ নাই, কোনে কি কৈছে শুনিবলৈ দৰকাৰ নাই। আপুনি যদি সৎ পথত আছে, সৎ ট্ৰেকত আছে, আগবাঢ়ি যাওক। একদিন নহ'লেও এদিন আপুনি ছাকচেছ হ'ব। গতিকে আৰু সময়ৰ কাম সময়ত কৰিব লাগিব, সেইটো কথা। এলেহুৱা হ'লে নহ'ব এইটো। তো যি কি নহওক, নীৰজ চোপ্ৰালৈ বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পাইছে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।